আজি গহপুৰত আমাৰ গহপুৰ জিলা UPPLৰ এটা সভা আয়োজন কৰিছে আৰু এই সভাত আমি একেলগে মোৰ লগত আমাৰ MLA ভূপেন বড়া, EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আৰু ধনশ্ৰী সমষ্টিৰ প্ৰাৰ্থী ৰুজুগ্ৰা মুছাহাৰী আমি একেলগে ইয়াত অংশগ্ৰহণ কৰিছোঁ। মই প্ৰথমে গহপুৰ অঞ্চলৰ পৰা দীঘলীয়া বড়ো সংগ্ৰামত যিসকল শ্বহীদ হ'ল সেই সকলক শ্ৰদ্ধা জনাইছোঁ আৰু গহপুৰৰ বড়োসকলে যোৱা দীঘলীয়া সময় এটা বহুত সময় অপেক্ষা কৰিব লগা হ'ল নিজৰ অধিকাৰৰ কাৰণে, কিন্তু আজি গহপুৰ অঞ্চলৰ সকলোৱে নিজৰ ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে আৰু তেখেতসকলৰ এটা আশা আছিলে, আকাংক্ষা আছিলে দীঘলীয়া সময় কি বড়োলেণ্ডত এই গাঁওখিনি অন্তৰ্ভুক্তি হ'ব লাগে। আজি এই গাঁওখিনি বড়োলেণ্ডৰ অন্তৰ্ভুক্তি কৰা হ'ল। লগে লগে এটা অঞ্চলৰ ভিতৰতে একেলগে থাকি এই অঞ্চলৰ উন্নয়নটো আমি ক্ষিপ্ৰতাৰে কৰিব পাৰিম। এই অঞ্চলৰ পৰা আমাৰ বহুত শ্বহীদ আছে, এই অঞ্চলৰ আমাৰ বহুত ইতিহাস আছে, কিন্তু আজিৰ সময়ত UPPL মডেলৰ ৰাজনীতিত সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোকসকলৰ লগত একেলগে আমি বসবাস কৰিব বিচাৰিছোঁ। 26টা জনগোষ্ঠী বড়োলেণ্ডত আছে, 35 লাখ জনসাধাৰণ আছে আৰু এই 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠী আমি একেলগে বসবাস কৰি আছোঁ। অনাগত দিনত এই জনগোষ্ঠীবিলাকে যাতে একেলগে নিজৰ অধিকাৰ লয়, নিজৰ আত্মসন্মান লয়, একেলগে আগবাঢ়ি যাব পাৰে, এই জনগোষ্ঠীবিলাকে নিজৰ ভাষা সংস্কৃতি আত্মসন্মান লৈ চবে জীয়াই থাকিব পাৰে, তেনেকুৱা এটা পৰিৱেশ গঢ়াটোৱে UPPLৰ এটা উদ্দেশ্য, লক্ষ্য। গতিকে গহপুৰ অঞ্চল যিখিনি বড়োলেণ্ডৰ বা বড়োলেণ্ড কাউন্সিলৰ অন্তৰ্ভুক্তি হ'ল, এই গাঁওখিনিৰ চোৱা চিতা কৰা, উন্নয়নৰ কাম কৰা অনাগত দিনত বড়োলেণ্ড চৰকাৰৰ দায়িত্ব থাকিব আৰু UPPL দল হিচাপে আমি এই অঞ্চলৰ ৰাইজত একেলগে আগুৱাই যাম। আপুনি আলুপৰাটো গৈছে, বৰপুখুৰীটো আহিলে, কেনেকুৱা দেখে ৰাইজৰ সহায়? চাওক, বহুত ভাল। তাত মই 3খন স্কুল ইতিমধ্যে ৰিন'ভেশ্যনৰ কাৰণে আজি মুকলি কৰিছোঁ। মই বহুত আগতে কৈছিলোঁ আৰু 2খন স্কুলত, এখন স্কুলত 2 কোটি, এখন স্কুলত 1 কোটি আঁচনিও মই ঘোষণা কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ ৰাজগড়ত যোৱা বছৰ মই আহোঁতে কৈছিলোঁ 1.5 কোটি টকাৰ এটা বড়োলেণ্ড গেষ্ট হাউচ হ'ব। এই গেষ্ট হাউচৰ কাৰণে টেণ্ডাৰ হৈ গ'ল। বহুত কথাখিনি ৰাইজৰ লগত আলোচনা কৰিলোঁ আৰু যিমানখিনি জাতীয় সংগঠন আছে একেলগে বহি আমি আলুপাৰাত আলোচনা কৰিছোঁ অনাগত দিনত এই অঞ্চলটো কেনেকৈ আগুৱাই লৈ যোৱা হ'ব। চাওক, উন্নয়ন বহুত হৈছে বুলি ক'ব নোৱাৰে। বড়োলেণ্ডৰ অন্তৰ্ভুক্তি হোৱাটোৱে কেইমাহ হৈছে এইখন গাঁও, এইখিনি গাঁওটোতো 1 বছৰে হৈছে। সামগ্ৰিক অসমতে যিখিনি উন্নয়ন হৈছে এই কথাটো দেখিবলৈ পাইছোঁ। আমি কিছুমান কাম আৰম্ভহে কৰিছোঁ ইয়াত। তেখেতে আছিলতো 17 বছৰ, মোৰতো 4 বছৰহে হ'ল। আপোনালোকে সুধিব লাগিছিলে 17 বছৰে বিকাশ দেখা নাই যদি তেখেতে চিফ আছিলে, মইতো চিফ নাছিলোঁ। ঠিক আছে, থেংক ইউ।